हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल की खबर आपलोक आशा करूँ आपलोक भाले और मोरो भाल तो इतना बजारলৈ যাব ওলাই আছো তো आपलोকক দেখাই আছো মানে বজাৰত গৈ কি লওঁ বা কি নলওঁ মই নলওঁ বাৰু মই মানে লগৰ বা কেজনী মানে লগ ধৰিছে যে সেইকাৰণে মানে বা লগতে যাব ওলাই আছো তো ভিডিওটো চাই দিব স্কিপ নকৰাকে আমি হাঁহি যাবই নি এজনী ৰাণী বা এজনী বুলবুলি বা না ভিডিও কৈ আছে ভিডিও হাই দিয়া কই ও তুই কৈ আছে দেখো অনেক কলে তো ইয়া এখন কি ও আইসক্রিম এটো জুম্বা এতিয়া আমি বজাৰ পালেহি ৰাণী বা হাত পেন কিনিব ইয়া ৰাণী বা বাহ সেলর 100 এইগিরা নহব আমাকে এইগিরা কই থব এতিয়া আমি যাওঁ মানে কাপোৰৰ দোকানলৈ বুলবুলি বা মাকলে মানে ব্লাউজ ল'ম বুলি লোৱা কথা কৈছে যে সেইকাৰণে আমি ব্লাউজ চাবলৈ আহিছোঁ তাৰপিছত এয়া একদম বুলবুলি বাই মই একদম দাম মাৰি আছোঁ আৰু ব্লাউজ 100 টকা নিদিয়ে মানে একদম কেজা লাগি আছোঁ হাত দীঘল ব্লাউজ লোৱাও নোৱাৰিলে কেনেকৈ হ'ব বাৰু আপোনাৰ পৰা ইমান বস্তু লগত আকৌ হাত পেন লৈছে পিন্ধিবা ন পিন্ধিবা মনিয়াম জলকীয়া দেখি মানে মনিয়াম জলকীয়া লয় বোলে আকৌ এয়া মনিয়াম জলকীয়া লৈ ল'লে ৰাস্তাৰ মাজত একদম পুৰা ফটো উঠি আছে একদম ফটো নেৰে মানে একদম ফটো উঠিবলৈ নেৰে এজনীয়ে প্ৰথম কয় এতিয়া কেমেৰামেন গাইজ একদম চেণ্ডেল দি একদম ৰাস্তাৰ মাজত একদম ৰিলছ বনাব লাগি গৈছোঁ তো চাই থাকক ৰিলছৰ যোগাৰ বেগ কেমেৰা দিলে নে দিলোঁ অঁ হয় আছে কেমেৰামেন শান্তি নাই গৰম লাগি গৈছে পূৰা কি কৰিব একদম মানে একদম ফটো এনি টাইম ফটোৱে উঠি থাকিব বিচাৰে মানে অকণমান আগবাঢ়োহে মানে এনি টাইম মানে অ'ত দেখিলে ফটো মাৰ অ'ত দেখিলে ত'ত ফটো মাৰ এজনীক মাৰি দিয়াৰ পিছত আৰু ইজনীক ফটো মাৰিবলৈ কিন্তু মানে ফটো উঠাই কাম আৰু এয়া চাওক পথাৰৰ মাজত একদম এফালেদি আহিলে একদম আমাৰ বজাৰ পাবহি দেওবাৰ বজাৰ দেই ফাইনেলি হৈ গৈছে আৰু ফটো চটো উঠি আৰু ঠিক নহয় গাইছ ম'ম' খাব আহিছিলোঁ মানে কি হ'ল মাংস কটিছেহে এইবিলাক 40 টকা সেইকাৰণে ঘৰত বনাই খুৱাই ভাল বুলি কৈ গুচি আহিলোঁ আইচক্ৰীম খাই মানে উল্টি আহিছে এতিয়া আইচক্ৰীম খাই লৈ কিয় আহিছে বাকলিটো লেতেৰা চামুচ কেইখন বুলবুলি বাটো পেলাই দিম বুলি কৈছিলে পেলাই দিম বুলবুলি বাবা লৈ তুমি কিন্তু মই এতিয়া আহিছে আৰু ঠিক নাই ক'ত ফটো উঠো বুলি কয় মোৰতো একোৱেই নাই মই গৈ কিনে বুলিবা বজাৰ কৰিলে মানে বজাৰখিনি মানে কাক দিলে জেঠু একক দি পঠিয়ালে মানে তো আপোনালোকক বজাৰখিনি মানে দেখুওৱা নহ'ল আৰু বেয়া চেয়া নাপাব চিচিংগা লৈছে গাহৰি ল'ম ভাবিছিলোঁ মানে গাহৰি মাংসটো ভাল মানে যিহে গৰম গাহৰি খাই দিয়ে এনে গাহৰি আৰু গাহৰি পঢ়িব লাগিব সেইকাৰণে গাহৰি মাংসটো ভাল নহয় কাইলৈ আমাৰ পাৰ্টি আছে চিকেন বিৰিয়ানী কাইলৈ পাৰ্টি আছে আৰু কাইলৈ দেখা নহয় চিকেন বিৰিয়ানী খাম কিন্তু বাচমতি চাউল নহয় জহা চাউল কাইলৈ আমি দেখা আছোঁ ব্লগত কাইলৈ আকৌ আহিব ব্ৰইলাৰ মাংস 50 টকা খানা 50 টকীয়া খানা 50 টকা বাকী চব ভয় খোৱা তুলিব খালি মাংস 50 টকা আনিম আৰু ভয়ে মা মছলা ভয়ে তুলি খানা তাকো আমি তিনিজনী বেছি মানুহ হ'লে মানে ভাগ কমি যাব আকৌ 50 টকীয়া খানাটো এপিছে হওক আমাৰ আগৰ পৰাই 50 টকা এপিছে হওক আগৰ পৰা 50 টকীয়া খানা দুখীয়া মানুহটো গৰীব মানুহটো 50 টকীয়া খানা খাব লাগিব আপোনালোকে যদি যোগদান দিব বিচাৰে দিব পাৰে আহিব 50 টকীয়া খানা 50 টকা এটা লৈ আহিলে হ'ল আৰু একো নালাগে কলৈ গৈছিলা হা কলৈ গৈছিলা নামটো কি লক্ষ্মী বুলি কয় লক্ষ্মী লক্ষ্মী এতিয়া কথা নোকোৱা ঘৰ পালোহি তো আজিলৈ আহিছোঁ কাইলৈ আকৌ পুনৰ ব্লগত লগ পাম তো বাই বাই